হাবিৰ চৰাই হাবিয়েদি উৰি যায়, নেদেখিলে সেই চৰাইৰে যাক মোৰ হাবি আশ নপলায়। হাবিৰ চৰাই হাবিয়েদি উৰি যায়, নেদেখিলে সেই চৰাইৰে যাক মোৰ হাবি আশ নপলায়। বন্ধু মেলি দে তোৰ দুখৰ দুখনি হাত, এবাৰ জিৰাও তোৰ বুকুৰ শীতল ছাট। বন্ধু বন্ধু বন্ধু। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাগে ভাবিছা আজি আকৌ গান কেলে? গান এই কাৰণে, কাৰণ গান বা গান গোৱাটো হৈছে মোৰ হবি। তোমালোকৰ নিশ্চয় এটাৰে বেলেগ বেলেগ হবি আছে, নহয় জানো? এটা কথা, ইংৰাজীত হবিৰ কেইবাটাও চিননিম আছে। চিননিম মানে যাক আমি অসমীয়াত সমাৰ্থক শব্দ বুলি কওঁ, একেই বুজোৱা শব্দ বুলি কওঁ, সেইটো। উদাহৰণস্বৰূপে পাষ্ট টাইম বা ইণ্টাৰেষ্ট। গোটেইকেইটা শব্দৰে অৰ্থ একে নেকি বাৰু? আহাচোন আমি জানিবলৈ যত্ন কৰোঁ। প্ৰথমতে মই পাষ্ট টাইম শব্দটো লৈছোঁ। খুব সহজ, ৱৰ্ডটো শুনা মাত্ৰকে পাষ্ট টাইম, অ'কে? তো যিটো আমি টাইম পাছ কৰিবলৈ যিটো আমি ব্যৱহাৰ কৰোঁ। কেতিয়াবা আমাৰ খুব ব'ৰ লাগি থাকে, কি কৰোঁ কি নকৰোঁ লাগি থাকে, আৰু সেইখিনি সময়ত আমি একো নাপাই পেলাই টিভিটো খুলি লওঁ, এটাৰ পিছত এটাকৈ চেনেল আমি বদলাই কিনো আছে চাবলৈ যত্ন কৰোঁ। আকৌ ধৰা ইণ্টাৰনেট ব্ৰাউজিঙো হ'ব পাৰে। এনেকৈ আমি আমাৰ সময়খিনি আৰু আজৰি সময়খিনি কি কৰোঁ কি নকৰোঁকৈ লাগি থকা সময়খিনি পাৰ কৰিবলৈ যত্ন কৰোঁ। সেইটো হৈছে পাষ্ট টাইম। তাৰপিছত আহিলে ইণ্টাৰেষ্ট। মোৰ ইণ্টাৰেষ্ট থাকিব পাৰে মেথছত। আই মে বি ইণ্টাৰেষ্টেড ইন জুলজি। মেথছ বা জুলজিৰ বিষয়ে জানিবলৈ বা এইবিলাকত ভাগ ল'বলৈ মোৰ আগ্ৰহ বা কৌতূহল থাকিব পাৰে। কিন্তু মই ভাগ ল'বও পাৰোঁ, নল'বও পাৰোঁ। অ'কে? এতিয়া আমাৰ আহিলে শব্দ হবিটো। হবি হৈছে এনেকুৱা এটা বিষয় যিটো বিষয়ত জড়িত হ'বলৈ, আজৰি সময়খিনি যিটো বিষয়ৰ লগত লাগি কটাবলৈ আমি সৰ্বদা প্ৰস্তুত থাকোঁ। আৰু ইয়াৰ গুণসমূহ আয়ত্ত কৰিবলৈ, স্কিল বা টেকনিকবিলাক জানিবলৈ অহৰহ প্ৰচেষ্টা চলাওঁ। সেইটো হৈছে হবি। আৰু এক্সাম্পল হ'ব পাৰে গীটাৰ বজোৱা। গতিকে পাৰ্থক্যটো হ'ল কি যে আমি পাষ্ট টাইম আৰু ইণ্টাৰেষ্টৰ ক্ষেত্ৰত আমি পেশ্যনেট নহ'ব পাৰোঁ, কিন্তু হবিৰ ক্ষেত্ৰত আমি খুব পেশ্যনেট। কেনেকৈ ইয়াত আমি সময় দিব পাৰোঁ, কেনেকৈ ইয়াৰ কৌশলবোৰ আমি জানিব পাৰোঁ, সেইটো কথা। অ'কে? অন আ লাইটাৰ নোট, বুজি পাবলৈ সহজ হ'বৰ কাৰণে, ইউ মে বি ইণ্টাৰেষ্টেড ইন গাৰ্লছ বাট ডেট কে নট বি ইয়ৰ হবি, নহয় জানো? আচ্ছা, এতিয়া ইয়াৰ পিছৰ কথাটো, হবি বাৰু আমাক লাগিবই নেকি? মই ভাবোঁ হবি কম্পালচৰি নহ'ব পাৰে, বাধ্যতামূলক নহ'ব পাৰে। হবি নাথাকিলেও মানুহ থাকিব পাৰে, কোনো ডাঙৰ কথা নহয়। কিন্তু হবি থকাটো প্ৰয়োজনীয়। কিয়নো যদি আমি এইখিনি সময়ৰ কথা ভাবি লওঁ, সেইসকল ব্যক্তিৰ কথা ভাবা যিসকলে ইমান দিনে কেৱল তেওঁলোকৰ দৈনন্দিন ৰুটিনখনত আছিলে শুৱাৰ পৰা উঠা, স্কুল বা অফিচলৈ যোৱা, ঘূৰি আহি আকৌ স্কুল বা অফিচৰ কাম কৰি আকৌ শুবলৈ যোৱা। তেওঁলোকৰ জীৱনটো নিশ্চয় এতিয়া দুৰ্বিষহ মই ভাবোঁ। কাৰণ এতিয়া অনবৰতে আমি সেই ঋণাত্মক নিগেটিভ বাতৰিবিলাক বেমাৰৰ চাই হতাশাগ্ৰস্ত বা ডিপ্ৰেছড হোৱাতকৈ যদি আমি নিজৰ ভাল লগা কাম এটাত ব্যস্ত থাকি নিজকে চাপমুক্ত কৰি ৰাখিব পাৰোঁ, পজিটিভ কৰি ৰাখিব পাৰোঁ, কিমান ভাল কথা হ'ব, নহয় জানো? আৰু হবিৰ যিবিলাক গুণাগুণ, তোমালোকৰ হবি আছেই, তোমালোকে জানাই। দুটামান উল্লেখ কৰিছোঁ বাৰু তথাপি। ধৰা কিছুমান হবিয়ে আমাক কি কৰে, আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উত্তৰণ ঘটায়, আমাৰ সৃজনীশীলতাৰ বিকাশ ঘটায়, আকৌ আমাৰ যিবোৰ সামাজিক সম্পৰ্ক সেইবিলাক সুদৃঢ় কৰাত সহায় কৰে, আত্মবিশ্বাসৰ বৃদ্ধি কৰে। আৰু হবি
কোনো এটা বিশেষ হবিত নিজকে পাৰ্গত কৰি তুলিবলৈ আমি যেতিয়া খুব চেষ্টা কৰোঁ, সেই চেষ্টাই আমাক কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্য ইত্যাদি গুণবিলাক আহৰণ কৰাত সহায় কৰে। গতিকে চোৱাচোন হবিৰ কিমান লাভ আছে। গতিকে তোমালোকেও ইমান দিনে যদি কোনো হবিত ডেভেলপ আৰু নাৰ্চাৰ যিটো কয় বিকাশ আৰু চৰ্চা কৰাৰ সুবিধা যদি পোৱা নাছিলা, সময় মিলাব পৰা নাছিলা, এইখিনি সময়ত তোমালোকে নিজৰ পচন্দৰ এখন ক্ষেত্ৰ বিচাৰি উলিয়াবলৈ যত্ন কৰা। কিমান ধুনীয়া ধুনীয়া কাম আছে, বাগিচাৰ কাম হ'ব পাৰে, ৰন্ধা বঢ়া হ'ব পাৰে, লিখা হ'ব পাৰে, নিজৰ মনৰ ভাৱটো এক্সপ্ৰেছ কৰিবলৈ যত্ন কৰা, পঢ়াটো হ'ব পাৰি, আৰু ক্ৰাফ্ট বনোৱা হ'ব পাৰে, আৰু নতুন ভাষা এটা শিকা হ'ব পাৰে। তেনেকৈ কিমান আছে, মিউজিক সংগীত হ'ব পাৰে, সংগীত বিষয়ক, বা খেল হ'ব পাৰে, ব্যায়াম হ'ব পাৰে। গতিকে এনেকুৱা পচন্দৰ ক্ষেত্ৰ এখন নিজে বিচাৰি ওলোৱা আৰু সেইটোৰ গ্ৰ' কৰিবলৈ, সেইটোক আৰু ওপৰলৈ নিবলৈ, সেইটো ক্ষেত্ৰত নিজকে নিপুণ কৰিবলৈ খুব যত্ন কৰা, নহয় জানো? নহ'লে কেতিয়াবা এনেকুৱা নহয় জানো, যাৰ হবি নাথাকে কোনোবাই সোধে যে ঐ তোৰ হবি কি, বা তোমাৰ হবি কিনো, তেতিয়া মানে মোৰ খজুৱাই জানো বোলে আজিলৈকে চিন্তা কৰি চোৱাই নাই, কিবা মোৰ হবি ভাবিব লাগিব এনেকুৱা উত্তৰ যাতে কেতিয়াও দিবলগীয়া নহয়। অ'কে, চ' এইখিনি কথা ক'লোঁ কাৰণ এইখিনি সময়ত তোমালোকে কিবা কিবি ভাল কামত, পজিটিভ কামত ব্যস্ত ৰাখি পেলাই সময় কটোৱাটো দৰকাৰী বুলি মই ভাবোঁ। আৰু তোমালোকে এইটো কামত লাগা, এইটো কামত আগবাঢ়া, আৰু আমি নেক্সট লগ পাম। আৰু মই আশা কৰিছোঁ সেইদিনা মই HS ছেকেণ্ড ইয়েৰৰ কাৰণে নতুন এটা টপিক লৈ পেলাই আহিম। খুব ভালকৈ থাকা তোমালোকে, একদম ছেফ থাকা আৰু পজিটিভ হৈ থাকা, হাঁহি থাকা। অ'কে, থেংক ইউ, বাই বাই।